हेलो एभ्रिवान नमस्कार সকলোকে এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছো মোৰ ইউটিউব চেনেল অসমীয়া লৰা লুচন তো গাইস আজি মানে কঠিয়াৰ পৰা আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকক খেতি মানে সবে নিজৰ নিজৰ কামত লাগি আছে আৰু এতিয়া মই ঘৰলৈ যাওঁ মানে ঘৰৰ পৰা হাঁচটো লৈ আনোগে হাঁচ বিচাৰিছে এই হাঁচকে লৈ আনোগে আমাৰ যেহেতু গৰু নাই সেইকাৰণে মানুহে মৈ টানিবলগীয়া হৈছে আৰু মই টানি মেলি হৈ যোৱাৰ পাছত এয়া ধান ছটিয়া হৈছে এইখন তলিত কঠীয়া সিঁচি হৈ গ'ল তাৰ পৰা এইখনত এতিয়া চব লাগি যোৱা হ'ব ভিডিও কৰিছে মোক ন এয়া চাওক দুইখন দলিতে কঠীয়া পাৰি হৈ গ'ল
তো গাইজ মই আহি গা পা ধুলোহি, তাৰ পৰা আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ কঠীয়াৰ পৰা কেনেদৰে কি কৰা হয়, সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। কিমান কি দেখাব পাৰিলোঁ নাজানো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে কৰা শ্বেয়াৰ এটাই মোক বহুত সাহস দিয়ে নতুন নতুন ভিডিঅ' দি যাবলৈ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, ময়ো সাহস পাম আগুৱাই যাবলৈ। আপোনালোকেও যিমানে ছাপোৰ্ট কৰিব সিমানে মই ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।